চাওক আমেথি সুতৰ ব্যস্ততা আমাৰ গাঁৱৰ ফালে আমেথি সুত বুলি ক'লে একদম দিনটো জোৰা ব্যস্ততা ভাটিবেলা মানে ৩টা-৪টামান বজাতো আজৰি পোৱা নাযায় গতিকে তাৰে এটা সৰু পৰম্পৰা মই ইয়াতে বজাই ৰাখিব চেষ্টা কৰি দেহাৰ কি অৱস্থা হয় সেইটো আপোনালোকে অলপ চাগে মোৰ ভিডিঅ'টোৰ পৰাই উমান পাব চাই থাকক মোৰ আজিৰ এই ভ্লগটো বহুত বেছি পৰিমাণৰ মই দিয়া নাই আপোনালোকক অকণমান দেখুৱাইছোঁ সেইখিনিৰ পৰাই আপোনালোকে গম পাব আৰু এই কালু বাটৰ কুকুৰ হয় ই মানে ইয়াতে থাকে ই বহুত মৰমীয়াল হয় কি ক'ম আৰু ই মাতিলেই চব গম পাই যায় হেল্ল' ফ্ৰেণ্ডছ আৰু এয়া চাওক আমেথি সুতৰ দিনাখনে মানে মই প্ৰথম পাকঘৰটোৰ পৰাই চাফা আৰম্ভ কৰিছোঁ নিমখ হালধিৰ চুঙা ভাতৰ চৰু কেৰাহী গেছ আৰু এয়া মিক্সি চববিলাক একফালৰ পৰা চাফা কৰি গৈছোঁ মানে চব ক্লিন কৰিছোঁ আৰু সেয়ে ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ এইবিলাক চাফা কৰাত লাগি গৈছে প্ৰথমতে ফেন চাফা কৰিলে তাৰপিছত মকৰা জাল গুচালে এতিয়া কিতাপৰ এখন চাফা কৰি আছে এয়া মানে অলপমান ৰুমটোৰ জাগাখিনি অলপ চেঞ্জ কৰিব খুজিছোঁ সেইকাৰণে মানে এইখিনি অলপমান চাফা কৰি ইফাল সিফাল কৰোঁ আৰু আমাৰ এওঁ বহুত হেল্প কৰিছে মোক আজি মানে চব কাপোৰ কানি ধোৱা পখলা ইটো সিটোত লাগি দিছে প্ৰায়খিনি কাপোৰ এওঁ ধুইছে মই এতিয়া গা ধুব যোৱাৰ আগতে মানে এই ৰুমটো ভাল কৰোঁ আৰু বাহিৰত এজনী বহি আছে আজি মানে গোটেইখিনি পৰ্দাবিলাক খুলি এইবিলাক চব ধোৱা হৈ গ'ল ইতিমধ্যে আমাৰ এওঁ অলপ ধুই মোক বহুত সহায় কৰি দিছে এইজনী হাঁহি হেল্ল' ফ্ৰেণ্ডছ এতিয়া 12টা বাজিল 12টা বাজি 5 মিনিট গ'ল মোৰ চুট ধুই আহিলোঁ আহি এতিয়া মানে ভাবিছোঁ চাকি বন্তিখিনি দিওঁ মানে কি হৈছে গাত বল নোহোৱা হৈছে ভাত এতিয়া ৰান্ধিব যাওঁ ৰাতি যিহেতু লগন দিছোঁ হ'লেও মানে ইমান পটককৈ ভাত খাবলৈ ইচ্ছাও নাই দিয়কচোন কাৰণ মানে 12টা বজাৰ পিছতহে ভাত পানী ৰান্ধিম আৰু খাম বুলি ভাবিছোঁ কিন্তু তাৰ আগতে ভগৱানক ধুনীয়াকৈ মানে আমাৰ লাড্ডু আছে নহয় লাড্ডুক ধোৱা পখলা কৰিব লাগে তাৰপিছত পঞ্চমৃতেদি অলপমান লাড্ডুক গা ধুৱাওঁ তাৰপিছত লাড্ডুৰ ড্ৰেছখিনি অলপ ধুই দিওঁ তাৰপিছত গা পা ধুই উঠাৰ পাছতহে যিহেতু ভগৱানৰ ওচৰত যাব পাৰি সেইকাৰণে মানে গা পা ধুই উঠাৰ পাছত এতিয়া চাকি বন্তি দিব যোজা কৰিছোঁ মোৰ গোটেইখিনি যা যোগাৰ হৈছে মোৰতো বহুত বেছি শুকোৱা নাই সেইকাৰণে ভাবিছোঁ অকণমান সময় ৰৈ যাওঁ কিন্তু ৰৈ গ'লেও দেৰি হৈ যায় সেইকাৰণে ভাবিছোঁ ভিডিঅ'টোৰ অকণমান সময় আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গতিকে সেইখিনি আপোনালোকৰ লগত কৰিলোঁ চাই থাকিব মোৰ আজিৰ দিনটো জোৰা ভ্লগটো আৰু এটা বস্তু দেখুৱা আমি যে চাফা কৰিছিলোঁ বস্তু মানে বহা ৰুমটো এইটো আপোনালোকক দেখুৱা চাওকচোন বাৰু মানে মই একদম গোটেই সলনি কৰি দিছোঁ মানে জাগাবিলাক অলপ সলনি কৰি দিছোঁ তাৰপিছত ঔষধৰ টেবুলখন ইয়াতে আনিলোঁ পশ্চিম চাইড হয় এইটো তাৰপিছত এতিয়া উত্তৰ চাইডে এইখিনি কিতাপখিনি আৰু এনেকুৱাকৈ বস্তুখিনি থৈ দিলোঁ বাহিৰ চাইডটো চাব নেকি আমাৰ এইকেইটা এইবিলাক চব বাহিৰ ওলাই দিয়া গৈছে এইবিলাক কাপোৰ কানি গোটেই আৰু চেয়াৰবিলাকো উলিয়াই দিছোঁ ফুল পকৰ আৰু এইবিলাক একদম কাপোৰ ইয়াতে গোটেই ওপৰতো দিছিলোঁ কিন্তু ওপৰত যোৱা নাই এতিয়ালৈকে আৰু এয়া আম কাটিলোঁ আমটো পকৰীয়া আধা অনাৰস অকণমান দিলোঁ কঁঠালটো এৰুৱা নাই এনেকুৱাকৈ মানে এৰুৱাই ল'ম বুলি ভাবি আছোঁ আৰু কষাইটো অলপমান চাফা চুফা কৰিলোঁ খিৰিকী খুলি দিছোঁ তাৰপিছতে মানে এইখিনি পঞ্চমৃত বুলি দৈটো হ'লেও সাগৰৰ পানী গংগাজল আৰু নৰ্মেল পানী তাৰপিছতে ফুটীয়া গাখীৰ মৌ ঘিউ আৰু চেনি
এইখিনি বস্তু দিছোঁ। তাৰপিছত ইয়াতে এইখিনি চাকি বন্তি জ্বলাওঁ এতিয়া। আৰু ভোগটো কি দিলোঁ আজি চাওকচোন, এইখিনি দিছোঁ ভোগ। দুটামান মাহ প্ৰসাদ দিম বুলি ভাবি আছোঁ। গৰম লাগি আছে, বহুত গৰম লাগিছে, মুখ ধুই আছোঁ। আৰু এতিয়া অলপ অলপ খানা বনাই আছোঁ। কিবা কিবি অলপ খালোঁ, খাই বৈ উঠি ভাত এতিয়ালৈকে খোৱা নাই, খাম আৰু। তাৰপিছতে ফেন চলি আছে। আৰু এইবিলাক কাপোৰৰ দম, এইবিলাক পৰ্দাবিলাক লগাব লাগে, আন্ধাৰ হৈ আছে। আৰু আমাৰ এওঁ লগুণ বান্ধি আছে। তাৰপিছতে এই আৰু লগুণ বান্ধি লগুণটো লৈ উঠাৰ পাছত আমি ভাত খাম একেলগে। ভাত খাই উঠিলোঁ, বহুত ভাগৰ লাগিছে। ফেনটো চলাই লৈছোঁ। ফেন চলাই উঠি অলপ বিচনাত বাগৰ দিওঁ বুলি ভাবিছোঁ, কিন্তু এয়া গাৰু ৱাৰবিলাক যে ধুইছিলোঁ সেইবিলাক আনিলোঁ। এতিয়া খুৱাওঁ আৰু আছে সেইবিলাক চাফা কৰিব আছে। গাৰু ৱাৰ খোৱা কামটো আকৌ আছে। হ'লে এইবিলাক চাওকচোন কাপোৰ কেনেকৈ আছে।